ফটোগ্ৰাফ আজি হেৰাই যোৱা কিছু অস্থিৰ ক্ষণ কেইখনমান স্থিৰ ফটোগ্ৰাফৰ মাজত নিৰন্তৰভাৱে চলাচল কৰি থকা দেখিলোঁ। হাঁহি থকা কেইখনমান চেহেৰা, আবেগ, উৎফুল্লিত যৌৱনৰ উদ্যম, কাৰোবাক জোকোৱাৰ, কাৰোবাক দূৰৰ পৰা চিঞৰাৰ হুলস্থুল যেন এতিয়া কাণত বাজি ৰোৱা এটি মিঠা গান, পৰিয়াল সদৃশ মৰমৰ কোলাহল, প্ৰথম প্ৰেমক চোৱাৰ জোৰদাৰ বল, কিতাপ বহী কেইখনটো নামতহে, আচল মজাটো সিহঁতৰ হাঁহি থকা মুখৰ আঁৰৰ কাহিনী পঢ়াৰ। নিস্বাৰ্থ মৰমবোৰ যেন এতিয়া স্থিৰ বন্ধনত আবদ্ধ, কেইখনমান ফটোগ্ৰাফত সন্নিৱিষ্ট। ক'ব যেন বহু কথাই খোজে, কিন্তু দি যায় মাথো এটি হাঁহি, যাৰ আঁৰত থাকে হেৰুৱাৰ বেদনা।